নমস্কাৰ দৰ্শকসকল, মনময়ূৰী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। উইচ ইউ অল এ ভেৰি হেপী নিউ ইয়েৰ। ভিডিঅ' তেনেকৈ দিবই নোৱাৰিলোঁ যোৱা বছৰটোত ভালদৰে। ভাবিছোঁ এই বছৰ আকৌ ভিডিঅ'বিলাক কণ্টিনিউ কৰিম, আপোনালোকে চাই থাকিব। আৰু তাৰ পাছতে আজি নতুন বছৰ বুলি আৰু এই অকণমান ওলাই আহিছোঁ। মই চাৰিওফালে পৰিৱেশটোকে দেখাওঁ, কিনো দেখাম আপোনালোকক। আৰু সকলোৰে নতুন বছৰটো ভালেৰে যাওক, ফূৰ্তিৰে যাওক, হাঁহিৰে যাওক আৰু সকলো দুৰ্গতি বিনাশ হওক তাৰে কামনা কৰিলোঁ। আহক, আমি আছোঁ এটা মন্দিৰ প্ৰাংগণত, চাৰিওফালে চাই লওঁ আহক। এয়া মহাদেৱ আৰু এইয়া মন্দিৰৰ চৌপাশ আৰু কাষতে ফিল্ড আছে, ডাঙৰ কৰি নামঘৰ আছে। ডাঙৰ ধুনীয়া ফিল্ড আছে চাৰিকাষে। সৰুজনী জোৰণী, তাই দেউতাকৰ লগত ঘূৰি আছে, ফূৰ্তি তাই ওলাই আহিব পাৰে। এয়া মন্দিৰৰ কাষে কাষে ধুনীয়াকৈ দেৱালত মূৰ্তিবোৰ কিছুমান বনোৱা আছে। হাই হাই কৈ দিয়া, হাই হাই জোৰণী, হাই কোৱা মানুহ, হাই কোৱা। চাওঁ এইফালে চাওঁ, বাবাই কৈ দিয়া। মন্দিৰ অকণমান আঁতৰৰ পৰা মই দেখাই দিছোঁ। নামঘৰ, বিৰাট ধুনীয়া লাগে দেখিবলৈ। জোৰণী, ৱাৰ চিমেট্ৰি যাবা? হাই জোৰণী, চাওঁ। এইফালে হাই কোৱা। হাই হাই, হেপী নিউ ইয়েৰ। চিমেট্ৰি যাবা নি? দৰ্শকসকল, আমি মন্দিৰৰ পৰা ওলাই আহিয়ে মন্দিৰৰ অলপ আগলৈ থকা গুৱাহাটী ৱাৰ চিমেট্ৰিলৈ আহিলোঁ। এয়া গুৱাহাটী ৱাৰ চিমেট্ৰি 1939 to 1945। চিমেট্ৰিখন বন্ধ আছে, ভিতৰত সোমাব নোৱাৰোঁ, কিন্তু চাব মন গ'ল। বিৰাট ধুনীয়া ভিতৰৰ পৰিৱেশটো। আহক এবাৰ জাষ্ট চকু ফুৰাওঁ। একদম নিট এণ্ড ক্লিন হৈ আছে, ভিতৰত যাব মন গৈছে। তাইক ধৰা, তাইক ধৰা। বাহিৰৰ পৰাই দেখাই দিছোঁ আপোনাক। চিমেট্ৰিৰ পৰা ওলাই আহি আমি দৰ্শকসকল এয়া একেটা ৰাস্তাতে পাই লোকপ্ৰিয় শান্তিস্থল। লোকপ্ৰিয় শান্তিস্থল হৈছে সমাধিস্থল হয়। এয়া সমাধিস্থল হৈছে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থল। বন্ধ আছে এতিয়া। এনে আপোনালোকৰ ইয়াৰ দৰ্শনৰ সময়ত বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈ। এতিয়া যিহেতু 4টা বজা নাই, সেইকাৰণে খোলা নাই, আৰু খুব সম্ভৱ ক'ভিডৰ কাৰণে খোলাত দিয়াও নাই নেকি এতিয়া, এনেকুৱা। এয়া ধুনীয়া ভিতৰখিনি, এই এনেকৈ দেখাই দিছোঁ।
দেখিছে এয়া হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থল আৰু ইয়াতে যে আপোনালোকে দুটা স্তম্ভ দেখিছে তাৰে ইয়াতে দুটা সমাধিস্থল আছে এটা হৈছে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থল আৰু আনটো খুৰবালা বৰদলৈৰ সমাধিস্থল হয় বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাকী আমাৰ জোৰণীয়ে জিৰাই সতাই লৈছে খোজকাঢ়ি ভাগৰ লাগিছে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক জনাইছোঁ ধন্যবাদ আৰু এনেদৰে চাই থাকিব আৰু ময়ো আশা কৰিছোঁ যে মানে অলপ সময় পাম আৰু আপোনালোকৰ লগত পুনৰ ভিডিঅ' শ্বেয়াৰ কৰি আগৰ দৰে মোৰ ইউটিউব চেনেলটো চলাই নিব পাৰিম থেংক ইউ উইচ ইউ এগেইন আ ভেৰি হেপ্পী নিউ ইয়েৰ